ম্যানমাৰৰ কিতাপ এইবোৰ চোৱা ম্যানমাৰৰ সংখ্যা অঁ এইটো আমাৰ কবিতাটো পাই গ'লোঁ আমি নাই মানে অমিতা কি উলিয়াইছোঁ লৈ গ'ল এতিয়া গৈ আছোঁ এখন যিখন ম্যানমাৰৰ বাৰ্মিছ স্কুল তালৈ গৈ আছোঁ আৰু তালৈ যোৱা ৰাস্তাটো চোৱাচোন কেনেকুৱা কি ধুনীয়া মানে পাহাৰীয়া ৰাস্তাই হয় পূৰা মানে ডাউন হয় মানে দিদি আহিব আহিব একো নহয় আৰু বন্ধুসকল ম্যানমাৰৰ ৰাস্তা চোৱা এইবিলাক হেৰি যে ইউটিউবত ওলাই থাকে ডেঞ্জাৰ ডেঞ্জাৰ ৰাস্তাবোৰ সঁচাকৈ গ'লা বহুত খতৰা ৰাস্তা এইবোৰ এই মজা মজা গৰম আছে কিন্তু এখন দেৰি যা বন্ধুসকল বাৰ্মিছ স্কুলখন পাইছোঁহি হা ৰাস্তাটো কিন্তু খুবেই বেয়া এতিয়া চৰকাৰখন বৰ ঠিক নহয় যেন পাইছোঁ স্কুলৰ ৰাস্তা এনেকুৱা বনাই থৈ দিছে এইখন স্কুলখন দেখাই আছোঁ তোমালোকক ৰ'বা এইখনে হৈছে বাৰ্মিছ স্কুলখন চোৱা এয়া ম্যানমাৰ ভাষাত লিখা আছে সকলোবিলাক এখন হৈছে স্কুলখন চাই লোৱা এইপিনে চাইনবোৰ্ড লিখা আছে বাৰ্মিছ ভাষাত এইবোৰ কি ভাষা নাজানো এইখিনি চাই লোৱা ম্যানমাৰৰ ভাষাত কি লিখা আছে গম নাপাওঁ এনেকুৱা লাগিছে যে ম্যানমাৰ প্ৰাথমিক বিদ্যালয় বুলি লিখা আছে নেকি তাৰপিছত ম্যানমাৰৰ ঘৰ দেই এতিয়া মানে ডাইৰেক্ট ম্যানমাৰতে আছোঁ আৰু কোনো ভাৰতত নাই ক'ৰবাত নাই ডাইৰেক্ট ম্যানমাৰত সোমাই আছোঁ এতিয়া আৰু এইবিলাক চোৱা আমি আছিলোঁ হাই আপটোত হাইটোত আৰু এইফালে গাঁওবিলাক অলপ গাঁৱত সোমাব নেকি ন অলপ এইফালে গাঁও আছে বাকী গাঁৱত কি কি আছে অলপ দেখাবলৈ চেষ্টা কৰিম যাব পাৰোঁনে ন নাজানো খালি এইয়া ম্যানমাৰৰ 1-2 ওলাইছে দেই লেটিঙৰ দৰ্জা খালি তথাপিও ওলাইছে 1-2 ম্যানমাৰ এইখিনি দেখাই দিছোঁ মানে MN মান নে তেনে কিবা কয় নে সিহঁতি তেনেকুৱা মানে 88 মানে R 89 মানে AC এইটো এখন নেওতাই হ'ব চাগে এনেকৈ ন নেওতাই হ'ব চাগে এখন কেলাইটো তাত কিবা চিকটি টিকটি থাকে চাগে দেই ওপৰত ভিউ চোৱা নাই বন্ধ সেইফালে গাঁও কেলা সোমাবলৈ ভয়ো লাগে নহয় যাব কেলে সেই অলপ তললৈ নামো বোলো কি জংঘল ম্যানমাৰতো জংঘলে পাব ন থৰে কেলা বিল্ডিং পাব নেকি গ'ল কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা দেই নাপাহৰিবা কিন্তু ওপৰত আছে খালি কিবা এটা কিন্তু তালৈ যাবলৈ পাৰ্মিশ্যনটো নিদিবা আমাক তো বন্ধুসকল আকৌ অকণমান স্কুলখন দেখাই দিছোঁ তোমালোকক তাৰপিছত নাই অঁ তললৈ নাযায় সেইটো মাক আৰু ভিতৰত স্কুলখন কি হৈ আছে নাজানো স্কুলখন কিন্তু বৰ হেৰি নহয় ইয়াত হেৰি আছে ইহঁতৰ নেওতাখন আছে কেলা এই কিতাপ পাই গ'লোঁ ইহঁতৰ এইবিলাক সিহঁতৰ কিতাপ চোৱা বন্ধুসকল ম্যানমাৰৰ কিতাপ এইবোৰ চোৱা ম্যানমাৰৰ সংখ্যা বাৰ্মিছ আখৰ এইবিলাক চোৱা কিনো কি লিখিছে আৰু অঁ এইটো আমাৰ কবিতাটো পাই গ'লোঁ আমি নাই মানে অমিতা কি উলিয়াইছোঁ অঁ জানো ন বাৰ্মিছ পৰিলে আনচাৰ কিতাপখন দেখাই দিছে ধুনীয়াকৈ ৰ'বা আগফালৰ পুথিটো এইখন আছে বাৰ্মিছ ভাষাৰ কিতাপ বাকী নাজানো এইবিলাক সংখ্যাবিলাক ইয়াত লিখা আছে কি কি লিখিছে কি কি নাই লিখা একো গম নাপাওঁ এইবিলাক 6 মানে 5 6 এইবোৰ চব লিখা আছে ধুনীয়াকৈ আখৰবিলাক ধুনীয়া চব লিখা আছে দেখিলা কিন্তু বাৰ্মিছ কিতাপখন লৈ যাব পৰা ভাল আছিলে লৈ যাব পালে কিন্তু এখন নিলে হয়তো আমাৰ বিপদ আছে সেইকাৰণে এইবিলাক বেয়া কাম কৰিব নাপায় আৰু এইপিনে চোৱাচোন কি লিখা আছে বৰ্ডত বন্ধুসকল মনটো একচুৱেলি খুবেই ভাল লাগিছে যে বাৰ্মা দেশত যে আছোঁহি বাকী তোমালোকে জনাবা দেই জনাব নাপাহৰিবা আৰু ভিডিঅ' কেনেকুৱা লাগিছে চাই নিশ্চয় জনাবা কিন্তু তো বন্ধুসকল এতিয়া আমি লাহেকৈ ইয়াৰ পৰা ওলাওঁ আৰু অলপ ইফালে জেগা আছে চাবৰ কাৰণে তাতে চাওঁ আৰু তোমালোকো দেখাওঁ কি কি পাওঁ কি কি নাপাওঁ এজন ক'ত গ'ল তো বন্ধুসকল
বাৰ্মিজ স্কুলখন দেখালোঁ আৰু বেলেগ তোমালোকক আৰু দেখাবলৈ আছে অলপ গাঁৱৰ ভিতৰত সোমাম তো সেইটো নেক্সট ভিডিঅ'ত তোমালোকে দেখা পাবা তো এই ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি নিশ্চয় জনাবলৈ নেপাহৰিবা আৰু এতিয়ালৈ এই ভিডিঅ'টো সামৰণি মাৰোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই